ইনকলাব জিন্দাবাদ এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে নাগৰিকতা সংশোধনী বাতিল কৰক সৰ্বানন্দ হুঁচিয়াৰ অমিত শ্বাহ হুঁচিয়াৰ নৰেন্দ্ৰ মোদী হুঁচিয়াৰ ইনকলাব জিন্দাবাদ এই জুই জ্বলিছে এই জুই জ্বলিছে ছাত্ৰ শক্তি জাগিছে মনে অকণ যিয়ে কোন আছে হেংদাং হোৱা নাই লাচিত মোলাৰ মহৎ বাণী কা আমি নামানো কা আমি নামানো সৰ্বানন্দ হুঁচিয়াৰ জয় অসম নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ ছাত্ৰ সন্থাই প্ৰথমৰ পৰাই আন্দোলন কৰি আহিছিলোঁ আমি ৰাইজৰ সহযোগত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সংগঠনসমূহে ঐক্যবদ্ধভাৱে আন্দোলন কৰাৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে লোকসভাত উত্থাপন কৰিলে আৰু গৃহীত কৰিলে তাৰ পাছত নাগৰিকত্ব সংশোধনী আইনত পৰিণত কৰিলে কিন্তু তাৰ পাছত কিন্তু ৰাইজ কিন্তু ক্ষান্ত থকা নাই অসমৰ চহৰে নগৰে গাঁৱে ভূঞে আন্দোলন হ'ল 5 গৰাকী যুৱকে প্ৰাণ আহুতি দিলে 5 গৰাকী আই বুকু হুৰা কৰি অসমৰ গৃহ বিভাগৰ পুলিচ বাহিনীয়ে নিৰ্মমভাৱে হত্যা কৰিলে পুলিচৰ গুৰিত নিৰ্মমভাৱে মৃত্যুবৰণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে নিৰ্যাতন কৰিবলগীয়া হ'ল পুলিচৰ গ্ৰুপ পৰি তাৰ পাছতে কিন্তু আমি আন্দোলন উপনীত হোৱা নাই সকলো এৰাই কথা এই আইন আমি কেতিয়াও নামানো আৰু এই আইনৰ নেতৃত্ব বহন কৰিছিলোঁ আই মাতৃসকলে অসমৰ শিক্ষক সমাজে বৌদ্ধিক সমাজে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা গৃহৰ পৰা পৰীক্ষা নিদি তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ওলাই আহিছিল কিন্তু চৰকাৰ বদ্ধপৰিকৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই দিল্লী আজ্ঞাবাহী ভিত্তৰ দৰে কাম কৰি এই নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় চৰকাৰৰ বিজেপি চৰকাৰৰ তেওঁলোকে জাতিধ্বংসী সিদ্ধান্তক তেওঁলোকে মানি ল'লে কিন্তু অসমৰ ৰাইজে নামানে অসমৰ আই মাতৃসকলে নামানে সকলোৱে এটা আশংকা কৰিছে যে এই আইনৰ জৰিয়তে আমাৰ সভ্যতা সংস্কৃতি শেষ হৈ যাব আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থকা পৰিৱেশ সূচনা হ'ব আমি অবৈধ বিদেশীত আঁঠুলৈ জীয়াই থাকিব লাগিব সেই আশংকা কৰি সকলো ওলাই আহিছে কিন্তু আশংকা কৰা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতে কেৱল দিল্লী একেবাৰে ভিত্তৰ দৰে কাম কৰি মুখ্যমন্ত্ৰী আসনখনৰ কাৰণে এই সকলো কথা তেওঁলোকে মানি ল'লে কিন্তু অসমৰ ৰাইজে নামানে সেইকাৰণে আমি আজিও আন্দোলন কৰি আছোঁ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই আজি অন্নখন কাৰ্য 11 ঘণ্টা অন্নখন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি নামানো এই বিভিন্ন সময়ত আমাৰ আন্দোলন চলিছে গতিকে এটাই কথা ৰাইজ যে তেওঁলোকে এটা কথা কৈছিল যে নাগৰিকত্ব সংশোধনী আইন যেতিয়া তেওঁলোকে গৃহীত কৰিবৰ কাৰণে উত্থাপন কৰিছিল সেই সময়ত তেওঁলোকে অসম চুক্তিৰ যি 6 নম্বৰ দফা সেই 6 নম্বৰ দফা কাৰ্যকৰণ কৰিবৰ কাৰণে তেওঁলোকে উচ্চস্তৰীয় কমিটি গঠন কৰিছিলে ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কমিটি গঠন কৰিছিলে য'ত নেকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সাধাৰণ সম্পাদক আৰু সভাপতি ডাঙৰীয়া এই কমিটিৰ সদস্য আছিল দিল্লীয়ে কৈছিল যে এই প্ৰতিবেদন যিমান সোনকালে পাৰে সিমান সোনকালে দিব লাগে আৰু তেওঁলোকে প্ৰতিবেদন কাৰ্যকৰী কৰিব দাড়ি কমা হওক প্ৰতিবেদন কাৰ্যকৰী কৰিব এই কমিটিয়ে তেওঁলোকে অশেষ কষ্ট কৰি অসমৰ বিভিন্ন প্ৰান্তত গৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাজৰ লগত লৈ বুদ্ধি সমাজৰ লগত কথা পাতি শিক্ষকৰ সমাজৰ লগত কথা পাতি অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ লগত কথা পাতি তেওঁলোকে এখন এই প্ৰতিবেদন তেওঁলোকে দাখিল কৰিলে যি প্ৰতিবেদনৰ জৰিয়তে যি প্ৰতিবেদন আছিল আমাৰ অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আছিল অনাগত দিনত আমাৰ যাতে উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এই অসমতে মূৰ তুলি জীয়াই থাকিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে প্ৰতিবেদনত উল্লেখ কৰিছিল কিন্তু দিল্লীয়ে ভয় কৰিলে বিজেপিয়ে ভয় কৰিলে যে এই প্ৰতিবেদন যদি তেওঁলোকে গৃহীত কৰে বা এই প্ৰতিবেদন কাৰ্যকৰী কৰে অনাগত দিনত তেওঁলোকে অসমৰ যি সুৰক্ষিত তেওঁলোকে ৰাজনৈতিক অধিকাৰ সৰ্বকালৰ বাবে তেওঁলোকে চিন্তা কৰা সেই ৰাজনৈতিক অধিকাৰটো তেওঁলোকে হেৰুৱাই পেলাব বুলি আশংকা কৰি এবছৰ দিন তেওঁলোকে কিন্তু এই যে প্ৰতিবেদন কিন্তু অসমতে এই প্ৰতিবেদন থকা পৰিলক্ষিত হ'ল এই প্ৰতিবেদনখন দিল্লীৰ গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকৰ সময় নহ'ল অসমৰ যি কেবিনেট মন্ত্ৰী আছে বা মুখ্যমন্ত্ৰী আছে তেওঁলোকে এই কমিটিৰ প্ৰতিবেদন তেওঁলোকে গ্ৰহণ কৰিলে কিন্তু আজিলৈকে কাৰ্যকৰীকৰণ কৰা তেওঁলোকে বিভিন্ন কথা কয় অসম চুক্তিৰ কথা কয়
এই বিজেপি দলটোৱে বা কংগ্ৰেছ দলে তেওঁলোকে অসম চুক্তিৰ কথা কৈ বিভিন্ন সময়ত আন্দোলন কৰি বা বিভিন্ন সময়ত ৰাজনীতি কৰা দেখা গৈছে কিন্তু অসম চুক্তিৰ মূল ঢপাসমূহ কিন্তু কাৰ্যকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কয় তেওঁলোকে কয় যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে শ্বহীদক তেওঁলোকে 5 লাখ টকা দিছে বুলি কয় তেওঁলোকে শ্বহীদ উদ্যান বনাইছে বুলি কয় কিন্তু এটা কথা কওঁ যে 5 লাখ টকা দিছে আপোনালোকে ঠিকেই আছে শ্বহীদ উদ্যান বনাইছে কিন্তু সেই শ্বহীদসকলৰ ত্যাগক তেওঁলোকে আপোনাৰ কিন্তু ভেঙুচালি কৰা কিন্তু অসমৰ ৰাইজে কেতিয়াও মানি নলয় গতিকে এটাই কথা ৰাইজ এই উপযুক্ত সময় সকলো ৰাইজক আমি এটাই কথা কওঁ উপযুক্ত সময় 2021 চনৰ নিৰ্বাচন আহি আছে কাৰণ 16 মে'ৰ পাছত অসমৰ পৰা অবৈধ বিদেশী তালি টোপোলা বান্ধি বুলি কোৱা এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু অসমত পুনৰ তেওঁলোকে এই জাতিসংঘী নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে তেওঁলোকে 2016 চনৰ 31 ডিচেম্বৰলৈকে অবৈধ বিদেশীসকলক ইয়াত সংস্থাপিত কৰিবৰ কাৰণে তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ এটাই স্পষ্ট কথা যে কোনো হিন্দু মুছলমান নহয় 1971 চনৰ 25 মাৰ্চৰ পিছত যে হিন্দু বা মুছলমান আহিছে অসমৰ পৰা যাব লাগিব গতিকে আজি এই অনুষ্ঠানৰ জৰিয়তে আমি ধৰ্ম অন্বেষণ কাৰ্যসূচীত উপস্থিত আমি এটাই কথা অসমবাসী ৰাইজত এয়াই হৈছে উপযুক্ত সময় সকলোৱে এটা বিবেচনা কৰিব লাগিব এটা চিন্তা কৰিব লাগিব যে আমি এই অসমত অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ হ'লে আমি ৰাষ্ট্ৰীয়তাবাদী যি শক্তি আছে দলসমূহ আছে সেই দলসমূহক অসমৰ পৰা পুলিয়ে পোখে উৎখাত কৰিব লাগিব অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব যাৰ কাৰণে নেকি আমি অনাগত দিনত আমি যাতে মূৰ তুলি জীয়াই থাকিব পাৰোঁ এই অসমতে আমি আত্মমৰ্যাদাৰে জীয়াই থাকিব পাৰোঁ এই কথা আমি চিন্তা চৰ্চা কৰিবলৈ এই উপযুক্ত সময় হয় এই সময়ত তেওঁলোকে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেওঁলোকে অৰুণোদয় আঁচনি স্বয়ং আঁচনি বা ছাত্ৰ ছাত্ৰীসকলক মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে স্কুটি দিছে কিন্তু এটা কথা ৰাইজ মনত ৰাখিব তেওঁলোকে বিনামূলীয়াকৈ চাউল দিছে কিন্তু এই পইচা যে যি তেওঁলোকে আঁচনি দিছে বা আমাৰ বিনামূলীয়া চাউল দিছে এই পইচা আমাৰ পইচা বিজেপি দলৰ পইচা নহয় আমাৰ পৰা নি কৰ কাটল দিয়াৰ প্ৰকাৰে আমাক যিখিনি আমাক সুবিধা দিছে বা দুখীয়া লোকসকলক তেওঁলোকে বিনামূলীয়াকৈ চাউল দিছে কিন্তু এটা কথা আপোনালোকে আৰু এটা কথা মনত ৰাখিব এইখন চৰকাৰে কয় তেওঁলোকে স্বয়ং আঁচনিৰ কথা কয় অৰুণোদয় আঁচনিৰ কথা কয় কিন্তু অৰুণোদয় বা স্বয়ং আঁচনি কোনবিলাক লোকে পাইছে সেই কথাটো আপোনালোকে জনা দৰকাৰ হয় বহু দুখীয়া লোকে পাইছে কিন্তু তাৰ লগে লগে বিভিন্ন কাকতত আমি দেখা পাইছোঁ ইলেক্ট্ৰনিক মিডিয়াত দেখা পাইছোঁ এই স্বয়ং আঁচনিৰ ক্ষেত্ৰতো কিন্তু বিজেপিয়ে বিভিন্ন সময়ত খেলি মেলি কৰা দেখা গৈছে যে তেওঁলোকৰ পৰিয়ালৰ বিজেপি দলৰ পৰিয়ালৰ লোকসকলকে দিয়া আমি বিভিন্ন সময়ত দেখা পোৱা যায় বা কমিশ্যন কথাটো আমি কমিশ্যন লোৱা কথাটো আমি বিভিন্ন সময়ত বা পেপাৰ পত্ৰ বা ইলেক্ট্ৰনিক মিডিয়া ছ'চিয়েল মিডিয়াত আমি দেখা পাই আহিছোঁ গতিকে এটাই কথাটো আমি আঁচনিসমূহ ল'ম কিন্তু বিজেপিক আমি উৎখাত কৰিব লাগিব এই কথা এইটোৱে উপযুক্ত সময় কাৰণ 27 তাৰিখে ইলেকশ্যন আমাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আছে গতিকে এই সময়ত আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি এটাই কথা চিন্তা কৰিব লাগিব অসমৰ যি সাম্প্ৰদায়িকতাৰ বীজ সিঁচিছিলে হিন্দু মুছলমানৰ ভাগ কৰিবৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন সময়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে চক্ৰান্ত কৰিছে গতিকে এই সকলোখিনি উঠৰাই উপৰাই অসমৰ পৰা হিন্দু মুছলমানৰ যি তেওঁলোকে ৰাজনীতি কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে বিজেপি বুলিয়ে নহয় বিভিন্ন ৰাজনৈতিক দল তেওঁলোকে কোনোবাই হিন্দুক লৈ তেওঁলোকে হিন্দু বাংলাদেশীসকলক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰে কোনোবাই মুছলমান বাংলাদেশীসকলক লৈ ৰাজনীতি কৰা দেখা গৈছে গতিকে এই উপযুক্ত সময় অসমত আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব গতিকে সকলোৱে ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি গৈ অনাগত দিনত এই সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা আমি পুলিয়ে পোখে উৎখাত কৰিব লাগিব আমি অনাগত দিনত যাতে আমি মূৰ তুলি জীয়াই থাকিব পাৰোঁ উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে যাতে আত্মমৰ্যাদাৰে জীয়াই থাকিব পৰিৱেশ সূচনা হয় অবৈধ বিদেশী তলত যাতে আমি আঁঠুলৈ জীয়াই থাকিব নালাগে গতিকে এই কথা আমি চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব অনাগত দিনত গতিকে আমি সদৌ ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি পুনৰ আজি আমি অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি 11 ঘণ্টীয়া পুৱা 6 বজাৰ পৰা আমি অন্বেষণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ এই অন্বেষণ কাৰ্যসূচীৰ জৰিয়তে মাননীয় মুখ্য সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে আপোনালোকে এই যি জাতিসংঘী নাগৰিকত্ব সংশোধনী আইন আপোনালোকে গৃহীত কৰিলে ৰাইজৰ প্ৰবল প্ৰতিবাদৰ পিছতো ইয়াৰ কিন্তু আপোনালোকে পৰিণাম ভুগিব লাগিব অনাগত দিনত সেইকাৰণে সকলো ৰাইজক ঐক্যবদ্ধভাৱে মাৰ বান্ধি আহি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ